নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই জুমা দিদি তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পাঠ ৭ বীৰ চিলাৰায় পাঠৰ প্ৰশ্ন ২ আৰু ৩ আলোচনা কৰিম। প্ৰশ্ন ২, চিলাৰায়ক চিলাৰ ৰজা বা চিলাৰায় বোলা ঐতিহাসিক নামটো কিয় দিছিল? এই প্ৰশ্নটিত কি সুধিছে? চিলাৰায়ৰ নাম আছিল শুক্লধ্বজ, অৰ্থাৎ তেওঁৰ এই শুক্লধ্বজ নাম এৰি এতিয়া চিলাৰ ৰজা বা চিলাৰায় বোলা এই ঐতিহাসিক নামটো কিয় দিছিল সেইটো আমি উত্তৰত লিখিব লাগিব। উত্তৰ: চিলাৰায় বৰ বাহুবলী পুৰুষ আছিল। এবাৰ আহোম কটকীৰ আগত নিজৰ শকতি দেখুৱাবলৈ শুকুলা পতাকা লৈ শুকুলা ঘোঁৰাত উঠি শুকুলা সাজেৰে চিলাৰায়ে শত্ৰুক মহতিয়াই নিছিল। তেওঁৰ চিলাৰ দৰে গতি দেখি আহোমসকলে তেওঁক চিলাৰ ৰজা বা চিলাৰায় বোলা ঐতিহাসিক নামটো দিছিল। প্ৰশ্ন ৩, বীৰ চিলাৰায়ৰ প্ৰজাহিতকৰ কামসমূহৰ বিষয়ে লিখা। এই প্ৰশ্নটিত কি কৈছে? বীৰ চিলাৰায়ে প্ৰজাৰ বাবে কি কি উন্নতিৰ কাম কৰিছে সেইটো লিখিব লাগিব। উত্তৰ: বীৰ চিলাৰায়ে প্ৰজাহিতৰ বাবে বহুতো কাম কৰিছিল। বিদ্যাৰ বাবে তেওঁ বহুতো টোল পতাই দিছিল। তেওঁ অনেক আলিবাট বন্ধুৱাইছিল আৰু পুখুৰী খুন্দুৱাইছিল।